মাহৰ 5 তাৰিখৰ পৰা আমাৰ নেক্সট ক্লাছটো আছে কিন্তু ইম্পৰ্টেন্ট কথাটো এইটো যে এইটোৱে লাষ্ট মান্থ আমি বিহু আৰু নতুন বছৰৰ কাৰণে আমি এইটোৱে লাষ্ট মান্থ হ'ব যত নেকি আমি তাৰ পিছত আমাৰ ফিজটো 54000 হ'ব ফেব্ৰুৱাৰীৰ পৰা জানুৱাৰীত লাষ্ট আমি 35000 ৰ লাষ্ট বেচ কৰিম আৰু বেচটো অকল 10 জনীয়া ল'ব বিচাৰিছো দেখচোন আপোনাৰ এক্সপেৰিয়েন্সটো শেয়াৰ কৰক কেনকা কি ট্ৰেডিং কৰি আছিলে নাই ব্যাংক নিফটি ট্ৰেডিং কৰিছিল কিন্তু মানে অপচনতে বেছি দিন হোৱা নাই এনেটো মই ডেলিভাৰী লোৱা বহুত দিনৰ আগৰ পৰাই কৰো ডেলিভাৰী লৈছিল সেইখিনিতো বৰ এখিনি কি কয় টেকনিকেলৰ কথা ইমান নাজানো বাৰু এতিয়া এই দুমাহ মানৰ পৰা কৰিম বুলি মানে ইন্টাৰেষ্ট এটা আহিছে কৰিম বুলি পেলাই সেইকাৰণে আপোনাৰ শিকিবৰ কাৰণে আহিছে তাৰ পিছত আৰু আপোনালোক দুজনে কৰি আছিলে ন কিমান দিনৰ পৰা কৰি আছে ট্ৰেডিং মোৰ মোটামুটি আপোনাৰ 1 বছৰ মান হৈছে এক বছৰ ষ্টাৰ্ট কৰা ভাল এক্সপেৰিয়েন্স মই ষ্টক অপচন বেছি কৰো ষ্টক ইনডেক্সত মই ইমান কৰা নাই ষ্টক অপচনতে সবচে ৰিস্কি ষ্টক অপচন তো ষ্টকত ভলেটাইল নহয় মানে ষ্টক সিলেকশনটোৰ ওপৰত মেটাৰ কৰে কেনেকুৱা ষ্টক আপুনি সিলেক্ট কৰিছে তো তাৰ ওপৰত আপুনি অলপ ষ্টাডিও কৰিবলগীয়া হয় ফান্ডামেন্টাল চাবলগীয়া হয় আপোনাৰ মোটামুটি মই ৰিটাৰ্ণ ঠিকে পাই আছো তো আপোনাৰ এতিয়া ইনডেক্সত অলপ আপোনাৰ ওচৰত থাকিবৰ কাৰণে আহিছে ঠিক আছে আপুনি কিমান দিনৰ পৰা কৰি আছে মই 1 বছৰ মানে হ'ল মই কিন্তু কেছত কৰি আছো অপচন বেক হেনেকে কৰা নাই অপচন মাজে মাজে কেতিয়াবা চাও হেনেকে বাকি হ'ব বাৰু আপোনালোকে কোনে কৰি আছিলে ন আপুনি কেতিয়াৰ পৰা কৰি আছে কি ট্ৰেডিং কৰি আছে প্ৰথম ইমান নাজানো আগতে কৰিছিলো লগৰ এজনৰ লগত তাৰ পিছত ইমান নাজানো আজি 3 মাহ 4 মাহ হৈছে মই কৰি থকা ফিউচাৰখন কৰিছিলো ফিউচাৰখন যেতিয়া এক্টিভ কৰিছিলো তেতিয়া অলপ কৰিলো তাৰ পিছতে মানে অলপ মানে কনফিডেন্সটো আহিব মানে মই শিকিলো তেতিয়া ভাল লাগিব এতিয়া যে হেই লাখৰ ওপৰত লছত কোনে আছে কোনো নাই আছে তাৰ পিছত বেছি নেকি একো নাই একেদিনাই লৈ যাব মানে তাৰ পিছত হেৰি সবাই গোটেইখিনি কথাখিনি জানি লওক কাৰণ যিহেতু আমি 4 দিন একেলগতে থাকিম সকলোৱে সকলো মানে ফ্ৰী ফ্ৰেংক হোৱাটো আমাৰ খুব গুৰুত্বপূৰ্ণ কাৰণ কেলে কাইলে যদি মই কিবা এটা কওঁ আপোনালোকে যদি কিবা এটা বুজি নাপায় মোক কবলৈ যাতে সংকোচ নকৰে আমি দুজন আছো আপোনালোকক ক্লাছ কৰিম সম্ভৱ 3 জনও কৰিব পাৰো মই কৰিম আৰু হি আছে মিগাংক সোণোৱাল আপোনালোকক হি ৰিভিজন কৰিব মই শিকাই কৰি যাম হি ৰিভিজন কৰিব তেনেকে আৰু এজন আছে তেওঁ ৰিভিজন কৰিব আৰু এটাই কথা যদি কিবা এটা কৰবাত থাকি যোৱাটো স্বাভাৱিক কথা আৰু কোনোবাই হয়তো ফাৰ্স্ট লাৰ্নাৰ হয় কিছুমানে হয়তো স্লো হ'ব পাৰে কৰবাত থাকি গলে মানে আপোনালোকে কৈ দিব যে মোৰ এডখত খেলমেলি হৈছে ৰখাই দিব আৰু কিন্তু যদি কেনেবাকে বুজি নাপায় কিন্তু তেতিয়া কিন্তু বুজি পাইছো বুলি নকব কাৰণ কেলে তেতিয়া আমাৰ অসুবিধা হৈ যাব কাৰণ ইয়াৰ লগত মানে আমাৰ মানে ইমানেই লিমিটেড হয় বস্তুটো ইটোৰ লগত হিটো ৰিলেটেড হয় এটা বস্তু যদি থাকি যায় আকৌ ইখিনি আপুনি যাওঁতে আমাৰ অসুবিধা হৈ যাব যদি আপুনি এটা বস্তু যদি বুজি নাপায় আকৌ নেক্সট খিনি বুজিবলৈ অসুবিধা হ'ব কিন্তু কোৰ্সটো একেবাৰে ইজি হ'ব কাইলে দিনটো অকমান কষ্ট হ'ব বাকি কিদিন একদম ক্লিয়াৰ হৈ যাব আজি দিনটোটো আমি বেসিক কৰিম লগতে অলপমান আমি আজি অকমান হেৰিয়ত যাম মানে এডভান্সলৈ যাম একেবাৰে হেখত যাম আজি প্ৰায় আমি বেসিক খিনিয়ে কৰি লম কাৰণ সব ক্লিয়াৰ হৈ লম আৰু আপোনালোকে আগতে যি জানিছিলে যি নাজানিছিলে হেবু সকলো বাদ দি পিনি আজিৰ পৰা নতুন ষ্টাৰ্ট হ'ব একদম প্ৰথমৰ পৰা আগতে যদি আপোনালোকে কিবা জানিছিলেও যদি ভাল হোৱা হেতেনটো ইয়ালে আহিব লগা নহল হেতেন হয় না নহয় হেকানে মানে সিধা সিধি মানে যদি আমাৰ আগতে আমি কিবা জানিছিলো সব পাহৰি পেলো আৰু ট্ৰেডিং কৰিবলৈ বেছি বস্তু একেবাৰে প্ৰয়োজন নাই খুব কম বস্তু লাগে আৰু যিখিনি আমি গুৰুত্বপূৰ্ণ যিখিনি শিকিব লাগে আমি সেইখিনি শিকিম উপৰেঞ্চি কথাও একো শিকিবলৈ দৰকাৰ নাই যোনখিনিয়ে ডাইৰেক্ট পইচা বনিব পইচা বনে আমি সেইটোৱে কৰিম সিধা সিধি আৰু আমাৰ কোৰ্সটোত আছে আপোনাৰ অপচন ট্ৰেডিং মেইনলি আমি শিকাম ইয়াত আপুনি সুইং ট্ৰেডিং কৰিব পাৰে ক্ৰিপ্টত কাম কৰিব পাৰে কমোডিটিত কাম কৰিব পাৰে সকলোতে একেটাই ফৰ্মুলা কিন্তু টাইম ফ্ৰেমটো বেলেগ হ'ব আপোনালোকে য'ত প্ৰেফাৰ কৰে তাতে কৰিব পাৰে
ইনডেক্সৰ কাৰণে সকলোতকৈ ভাল আৰু এতিয়া আমি যিটো দেখিছো ক্ৰিপ্টৰ আৰু আপোনাৰ ফৰেক্স মাৰ্কেটত ধুনীয়া কাম কৰি আছে আৰু ইনডেক্সতটো ডেইলি ট্ৰেড দিয়ে হেতু একো কথা নাই প্ৰত্যেক দিনে ট্ৰেড দি আছে ধুনীয়া সুন্দৰ ট্ৰেড দি আছে আৰু এটা কথা আপোনালোকক কিছুমান ট্ৰেডিংৰ ৰুল দিয়া হ'ব এই ৰুলখিনি মানি আপোনালোকে ট্ৰেডিং কৰিব লাগিব ৰুলখিনি মানিবই লাগিব আৰু এখিনি মানে যদি আপোনালোকে মিস কৰে বা নামানে আৰু ইয়াত মানে কি হল ভুল হোৱা মানে নিজৰ পইচা যোৱা ইয়াত ভুল হোৱা মানে পইচা যাব আপোনাৰ একদম লস হ'ব সিধা সিধি মানে ইয়াত সেইকাৰণে আমি ভুল কৰিব নোৱাৰো আৰু আপোনালোকক জিটু স্ট্ৰেটেজি শিকাম আমি জিটু টেকনিক্যাল এনালাইসিস খিনি শিকাম সেটআপ শিকাম গোটে বস্তুখিনি যেতিয়া শিকাম আপোনালোকে প্ৰেক্টিস কৰিবই লাগিব কাৰণ কেলে বস্তুটো আমাৰ ফৰ্মুলাটো ইমান হাই একুৰেসি হয় সকলো বিলাক ঠিক আছে কিন্তু ভুল কোড হয় মই এই যোৱা কালিনে পৰখি এটা ভিডিও আপলোড কৰিছিলো চাইছিলে হেকেজনলা গম পালে নহয় ভুলটো কোড হল ভুলটো কোড হল গম পালে নে তেওঁলোকৰ ভুলটো হৈ গল যে কোৱান্টিটিটো ঘপকে বহাই দিলে যিটো নেকি আমি দিয়া নাছিল কাৰণ কেলে আপুনি শিকিবলেতো এবাৰে লাগে আৰু এতিয়া এবাৰ যেতিয়া স্কিলটো আহি যাব এটো এটা স্কিল নহয় জানো এটো এটা বিদ্যা হয় যদি এবাৰ যদি আহি যায় ইয়াক আপুনি লাহে লাহে তাক ইমপ্ৰুভ কৰিব ইনক্ৰিজ কৰি গৈ থাকিব কিন্তু মানে সকলোৰে এটা স্টেপ বাই স্টেপ থাকে সময় থাকে হেতুৱে আৰু ট্ৰেডিং সবচে ইজি হয় কিন্তু ৰাস্তাটো বৰ কঠিন হয় কিন্তু হেতুটো সবে এটা কৈ থকা কিজানে গম পায় যে সাইকোলজিয়ে মেইন বস্তু হয় আৰু একবাৰ সাইকোলজিটো বেয়া হলে মানে আপোনালোকৰ ভাল হ'বলৈ কিন্তু বহুত অসুবিধা হৈ যায় বহুত গ্যাপ দিব লাগিব ৰেষ্ট ল'ব লাগিব সাইকোলজিটো ভাল কৰিবলৈ বহুত সময় লাগি যায় একাৰণে আমি প্ৰথমৰ পৰা সাইকোলজিটো ষ্ট্ৰং হৈ থাকিব লাগিব আৰু ষ্ট্ৰং হৈ কেতিয়া থাকিব যেতিয়া আমি কোৱান্টিটি মেনেজমেন্ট কৰি যাম ৰিস্ক মেনেজমেন্ট কৰি যাম তেতিয়াহে আমাৰ ভাল হৈ থাকিব আৰু হেতুৱে কথা মই জানো ইয়াত একেবাৰে হেখৰ দিনাখন যোন দিনাখন আপোনালোকে যাব সাইকোলজি বহুত ধুনীয়া হৈ যাব সুন্দৰ হৈ যাব কিন্তু এটাই কথা আপোনালোকে ইজনে যিমান আপোনালোক দুজন লগৰ আহিছিল নহয় আপোনালোক দুজন যিমানে লগৰ হক ককায়েক হক ভায়েক হক আপুনি আপোনাৰ এক্সপ্লেনেশন তেওঁক দিব নালাগে আপুনি ইয়াক এক্সপ্লেনেশন দিব দৰকাৰ নাই যি আছে আপুনিও সেম বস্তুৱে পাইছে তেওঁ সেম বস্তুৱে পাইছে নিজে কাম কৰিব কাৰণ কেলে আমি যিমান বিলাক জানো যিমানে লগৰ আহে একেলগতে থাকে তেওঁ লোকৰে সাইকোলজি বেয়া হয় সদায় তাৰ মাজত এটা ওলাবই যিটোৱে নেকি অকন বেছিকে পাই যায় মানে তেওঁ মানে বেছিকে অলপ জানি যায় তো অকমান অসুবিধা হৈ যায় সেইকাৰণে মই এটো কথাই কম মানে ট্ৰেডিং এতিয়া আমি দুজন এনি টাইম লগত থাকো আমি দুটাই ট্ৰেড কৰো একেখন টেবুলতে বহিয়ে ট্ৰেড কৰো কিন্তু ফৰ্মুলাটো আমাৰ একে সবে আপোনালোকে যি কৰিব আমিও একে সবটো একে কিন্তু ময়ো নাজানো হি অৰ্ডাৰ লৈছে নে নলয় হিও নাজানে মোৰ কথা আজিলৈকে দুটা চাই নাই কিন্তু এনেকে ইপিটি হৈ কৰি থাকো একে লগতে বহি কৰি থাকো কিন্তু আমি গম নাপাওঁ কেনেকে আমি কাৰণ ইন্টাৰেষ্টেডে নহয় মই তই কি ট্ৰেড লৈছ মোৰ জানিবলৈ মোৰ একো দৰকাৰেই নাই আৰু মই কি লৈছো তই জানিবও নালাগে ফৰ্মুলা একে বস্তু একেটাই পিছত যেতিয়া আমি পজিশনবোৰ বুক কৰো নাই প্ৰফিট বুক কৰাৰ পিছত পজিশন ক্লোজ কৰাৰ পিছত দুইটা এটা খুদু কোট ললি কোট ওলালি তেতিয়া কয় যে দুইটাই একেটাই লৈছো কিন্তু আমি সাউন্ড নাই এটো নাই মানে কাৰণ কেলে প্ৰতিটো মানে আপোনাৰ ধৰক আৰু ট্ৰেডিং আপোনালোকে এটো ক্যালকুলেশন নকৰিব যে মই 10 লটত কাম কৰিম 10 লটত মই এদিনত 4000 কে পাম 5000 কে পাম 5000 কে এদিনত পাম 22 দিন মাৰ্কেট খোলা থাকে তাৰ পিছত যেনিবা মই 17 দিনে প্ৰফিট হল বাকি কি দিন মাইনাস হল কাটি দিলো টোটেলটো মই 10 দিন প্ৰফিটত থাকিলো 10 দিনত 5000 কে 50000 টকা মই প্ৰফিট হল হেবু ক্যালকুলেশন নহয় কিন্তু হেনেকে ক্যালকুলেশন নকৰে ট্ৰেডিং মানে কি হয় আপোনাৰ মনৰ ওপৰতো বহুত কথা যে আজি মই প্ৰিপেয়াৰ্ড নহয় যে আজি মোৰ কিবা এটা কাম আছে মই বেংকলৈ ওলাই যাব লগিয়া আছে কবালৈ ওলাই যাবলৈ জোৰ জবস মই ট্ৰেডিং কৰিলে নহব মই জোৰ জবস ট্ৰেডিং নকৰো আমি
গম পাইছেনে যে নকৰোৱে মানে সেট মানে হেতু আৰু আমাৰ সিস্টেমটো এনেকুৱা আপুনি 9 বজাত শুই উঠিলেও আপোনাৰ 2 মিনিটত আমাৰ সিস্টেমটো ৰেডি হৈ যায় সাপোৰ্ট ৰেজিস্ট্যান্স লগাই আমি যি আছে সব লগাই আমি 2 মিনিটত ৰেডি হৈ যায় সেইকাৰণে মানে আৰু আমাৰ সিস্টেমটো আমাৰ এনালাইসিসটো পিওর টেকনিক্যাল এনালাইসিস ইয়াত আপুনি মার্কেটত কো ইউক্ৰেনৰ যুদ্ধ হৈছে কিবা হৈছে একো কথা নাই যি কোনো বস্তু লওক না একোৱে কথা নাই আমাৰ সিস্টেমটো সম্পূৰ্ণ বেলেগ মই একদম এক্সপ্লেইন কৰিম একদম প্ৰতিটো বস্তু এক্সপ্লেইন কৰিম কেলে মই আপোনালোকক ক্যান্ডেল কিডাল শিকি আহিব কলো কিয় লাগিব ক্যান্ডেল কিডাল আমি কিয় ইউজ কৰিম কেনেকৈ কি বস্তু ইউজ কৰিম কেতিয়া কৰিম কেনেকৈ কৰিম সকলো বস্তু আমি ডিটেইলছত জানিম প্ৰতিটো বস্তু এই কাৰণে মানে আপোনালোকক শিকোৱাৰ দায়িত্বটো মোৰ হৈছে কিন্তু আপোনালোকে কিন্তু ফাঁকি নিদিব দেই ফাঁকিটো নিদিব যাতে হল বুলি এনে কৈ নিদিব কাৰণ কেলে মোৰ এটা দায়িত্ব আছে আপোনালোকে আহিছে যেতিয়া আপোনালোকক সম্পূৰ্ণভাৱে কমপ্লিটকে মই যাতে আপোনালোকক দি পঠিয়াব পাৰো কাৰণ কেলে অৰ্ধ শিক্ষা অতি ভয়ংকৰ হৈ যাব মানে আমি যোনবিলাক বস্তু শিকাম কোনো ইউটিউবত নাই আৰু আজিলৈকে ইউটিউবত নাই এইবিলাক বস্তু পাব টপিক গিটা পাব পাৰে কিন্তু টেকনিক খিনি নাপায় যিখিনি বস্তু আপুনি আজিৰ বস্তুখিনি আপোনালোকে অকল ইউটিউবত পোৱা বস্তু যিখিনি আমাৰ বেসিক হয় কিন্তু আজিৰ পৰা যিখিনি আমি গধুলিৰ পৰা সোমাই যাম তো তাৰ পিছৰ পৰা আপুনি একো বস্তু ইউটিউবত নাই নিজে গম পাই যাব মানে যে কিয় ইমান এনেকুৱা এক্সপেন্সিভ হয় কিয় ইয়াক অফলাইন কৰোৱা হয় কাৰণ কেলে মই আপোনালোকক একেটা বস্তুৱে মই টকা 20000 টকা লৈ পিনি মই অনলাইনো কৰি দিব পাৰিলো হয় কিন্তু অনলাইন কিয় নাই কৰা জানে নে